হাই হাই আমি গৈছো পিছত দেখি চাওচোন বিকাশ পিছত দেখি চাওচোন Hello everyone, welcome to our new vlog. So আজি হৈছে ডিসেম্বৰ 25 তাৰিখ 2023 চনৰ লাষ্ট বছৰটোৰ শেষ আৰু আজি পোনপ্ৰথমতে আপোনালোকক বৰদিনৰ বহুত শুভেচ্ছা যাচিলোঁ তো আজি আমি যাম বনভোজ খাব আমাৰ ওচৰতে নলবাৰীৰ ওচৰতে পহুৱা ৰিজৰ্ট বুলি কয় আমি তাত যাম তো আমি যাই আছোঁ ই ৰিক্সা লৈ ই ৰিক্সা এইখন আৰু এখন আহি আছে পিছে পিছে দুখন ই ৰিক্সা আৰু দুজন যাব আমাৰ বাইক লৈ তো আমি সকলো যোগাৰ ইয়াত আনিছোঁ আমাৰ ইয়াত আছে বিকাশ মই এই হিৰক আৰু এই আগত আছে কংকন তো আপোনালোকে আমাৰ লগত এইটো কণ্টিনিউ কৰি থাকক আমাৰ যাত্ৰা শুভ হওক আৰু এতিয়া বেছি টাইম হোৱা নাই এতিয়া 10:15 হ'ল তো আমি লাহে লাহে যাই থাকিম জাষ্ট ঘৰৰ পৰা ওলছোঁ তো চাই থাকক আমাৰ লগত এনজয় কৰিছোঁ কি হ'ব এনজয় হ'ব না এনজয় মানে আমি এই বেলেগ বাছ বা ডাঙৰ গাড়ী লৈ দূৰত যোৱা কোনো কাৰণ নাই যিহেতু আমি সৰু মানুহ সৰু হৈ থাকিম সেনেহেন কথা আমি ওচৰতে যাম নলবাৰী ইমান ধুনীয়া জেগা ওচৰতে আছে তো আমি দূৰত যোৱাতকৈ আমি ওচৰতে খাওঁ এনজয়টো বেছি কৰিম তাত খানা বেছি হ'ব এই গানা লগা ৰে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever. বৰ্তমান আমি বাল্যচা মন্দিৰ পামে যাই আছোঁ লাহে ধীৰে ভাল লাগিছে বহুত ভাল লাগিছে এই আমাৰ ড্ৰাইভাৰটা ড্ৰাইভাৰটাৰ বিষয়ে কিবা অলপ কৈ দিয়া চিম্পাঞ্জী ড্ৰাইভাৰটাৰ বিষয়ে কি ক'বা ভাল মানুহ আছে একদম ড্ৰাইভাৰটা একদম আচ্ছা মানুহ দিলদাৰ মানুহ কিছু ড্ৰাইভাৰটো আছে তেওঁ ভাল কিন্তু এয়া হৈছে অলপ উঠিয়া আমার লগত খাপ খাই মিলছি একদম ভাল লাগছে শানদার লাগছে কন বনাইছি এইটো জায়গাত হিরক গেছি তাত আমি তো এই জায়গাতে আছো নিজৰ জায়গা তো চাই থাকক আমার লগত ভাল লাগিছে বর্তমান যায় আমার বেশি টাইম না তো গাইজ আমি নলবাৰী হৰি মন্দিৰ ব্ৰিজখন পালোঁ এইটো আমাৰ নলবাৰী হৰি মন্দিৰ তাৰ পিছত আকৌ আমি পানীত ড্ৰাম চাম ল'লোঁ ইয়াতে দোকানত লৈ কিনে আমি সেইখন গাড়ীত দিছোঁ পানীৰ ড্ৰামটো চাই থাকক গাইজ আমি হৰি মন্দিৰ পাৰ হৈ কিনে আমাৰ ড্ৰাইভাৰদাই ৰখাই দিছে আমি চিকেনটো ল'ব গেছি আমাৰ দাদাহঁতে গেছি তো আপোনালোকে চাই থাকক বিন্দাছ লাইফ দেই আমি চেণ্ডেল পিন্ধি আছোঁ গোটেইকেইটাই চেণ্ডেল পিন্ধি আছোঁ আমি একদম চাওক এটাই জোতা মাৰি আছে আমাৰ উঠিমে বাকীকেইটা চব চেণ্ডেল পিন্ধি আছোঁ ওচৰতে পিকনিক কি আমি এনজয় পাব লাগে আমাৰ ষ্টাইল মেটাৰ নকৰেতো আমাৰ এনজয় কৰিব লাগিব নাচ গান বজে একদম সেই আৰু চাই থাকক আমি জাগা আমাৰ আস্তে আস্তে হাইৱে চাইৱে পাৰ কৰি আহিলোঁ আহি কিনে আমি যাই আছোঁ আমাৰ কণীকেইটা ঠিকে ৰাখিছ না আছে ঠিকে আছে তোমাৰ কণীকেইটা ঠিকে আছে নে আছে এই সেইটোৰ কথা কৈছোঁ মই ভালকৈ ৰাখিবা কিন্তু তো গাইজ লৰকি আছে আমি জোকাম হাই पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो तो गाइस আমি পালো এই পিনে যাব লাগিব আপোনালোকক ৰব দেখাই আছো পানকো পাক মায়া সে বল বুজালৈ দেৰি নকৰিবা এই তুমা ও ৰিজৰ্ট লৈ নু নেকি আমি জুতি আমি যাই আছো আমি যাই আছো এই পিনে ধুনীয়া পৰিৱেশ আমাৰ বহুত ধূলি আছে ইয়াত বহুত ধূলি and our skin dry আমি ইংলিছ ইমান নাজানো ভালকৈ তথাপি অলপ জানো আমাৰ ড্ৰাইভাৰটা কিন্তু খাছ মানুহ ড্ৰাইভাৰটা কিন্তু পুৰা জানে ইংলিছ বাঙালী আৰু যি ৰোমান্টিক মানুহ একদম ৰোমান্টিক চং লগে আহে গোটাই আমি যাই আছো এইপিনে ধুলিছ বেলি খাই কিনে আমি যাই আছো এতিয়াও আমি আনিছোঁ এইগিলা যোগাৰ এই দা চা গোটাই আনিছোঁ যদি কাৰোবাৰ লগত কাইজা হয় গাইজ একদম এখন লম পকেটত ভৰাই বেগত থৈ ই ৰিক্সাত গুচি
আপোনালোকে ওচৰৰ পৰা চাওক কিমান ধুনীয়া লাগে কিমান ধুনীয়া পৰিৱেশ এইটো পাই গ'লো এই স্বাগতম ৱা ৰিজৰ্ট আদৰিছো চাওক সুৰাপান কৰিব দিছে আমি এনেও সুৰাপান ধূপানে গাইজ টিকেট কাটি ল'লোঁ এতিয়া আমি এণ্টাৰ কৰিম এজন মানুহ আছে আমাক হেল্প কৰিছে ডিছকাউণ্ট দিছে আমাক গাইজ আমি জাগাটো পাইছোঁ আমি বস্তু আনি হিৰাজ কিয় ক'বা আৰু তাতে আছে আমি আহি পাইছোঁ এই চাওক ইয়াত আমি খাম এইপিনে নদী আছে এইপিনে নদী নদী আছে নাই সেইবিলাক আমি নাচাওঁ এইপিনে নদীটো এইপিনে আমি খানাটো খাম তাতে বাচন চাচন ধুলাই সুবিধা হয় আৰু আহি কেনে লাগিছে জেগাটো ভাল লাগিছে একদম বঢ়িয়া কোনটো হৈ ল'ম তই গান বজাবি নেকি গান বজাম সোণের বাংলা কেইটা বজাবি কানে গৈ আছে নেকি প্ৰিয়া লগাই দিওঁ পিছত দেখি চাওচোন বিকাশ পিছত দেখি চাওচোন নদীটো যি আছে না কি ধুনীয়া পৰিৱেশ এটা ৰহা নেহি যাতা পানীত আছোঁ আমি এতিয়া আমি কি ধুনীয়া এইফালে আমাৰ বিকাশ আছে বিকাশ আমি মাছ মাৰি আছোঁ আমি এতিয়া মাছমৰীয়াক চাব যাই আছোঁ আমাৰ তাত আমাৰ খানা বনি আছে দিগন্ত দা আমাৰ কণাক্ষুৰৰ সৰ্বেশ্বৰ দা বনাই আছে এইফালে চাক মাছ মাৰি আছে আমি সোধোঁ মাছ পাইছে নে পোৱা নাই বা আৰু ইয়াতে আমাতকৈ আগতে চাব আহিছে খুৰা মাছ পাইছি না অলপ পাই আছে বল্লি পাইছি একবাৰ দেখাই দে হেৰিকেইটা খালৈকেইটা হা একোই নাই দেখো গুচি গৈছি ন আগে পিছে মাছ পাই থাকে নে অলপ পাই থাকে এই খুৰাই পাইছি ইয়াতে চানা মাছ ডিমে চেলো স্টাইল এচ্ছা বনাই আচ্ছা আৰু ৰান্ধনীকেইটাক দেখাই দি অলপ যোগাৰ চোগাৰ কৰা 4 ঘণ্টা চাই দিয়া একবাৰ বঢ়িয়া আমাৰ মেইন ৰান্ধনী যোগালী একো মই ডৰ আমাৰ জেলি বিতৰণ লে লো দাদা লে লো মোক দুখন লাগে দুখন আৰু এটা দি জেলি ব্ৰেকফাষ্ট মানে কৰি উঠিলোঁ এতিয়া কৰি কিনে আমি এতিয়া অলপ ওলাই যাওঁ মানে ৰান্ধনী বনাই আছে তাতে আমি অলপ প্লেচ উপভোগ কৰোঁ এই চাওক তাত হাতী ওলছে আমি চাব যাই আছোঁ বনৰীয়া হাতী এই আমি হাতী নোজোকাওঁ আৰু হাতী জোকাম এতিয়া কি কথা কোৱা এই চাওক আপোনাৰ কেমেৰাত নাহিব পাৰে বাৰু গুচি গেল দুখিত যাটো মজা লাগছে একদম সঁচাই বহুত ভাল লাগছে এই ড্ৰোনো লৈছোঁ ৰক্তিম ইমান ধুনীয়া জেগা মানে চুম্মা বিউটিফুল একদম ওচৰতে ইমান আজি মই ফাৰ্ষ্ট টাইম আছোঁ বহুত ভাল লাগছে গাছ করে আমার ওই গাছ হাপি চাবা যাই থাকে তামাম আমি অলপ এই নাজাৰা উপভোগ কৰি আছোঁ আমি এতিয়া গা ধুব যাই আছোঁ কাপোৰ চাপোৰ শুলকাই অলপ ফুৰি আহিলোঁ সেইখিনিতে এই নদীত গা ধুম এইটো কম কোৱা নাই গা ধুবা গেছি
আমি ড্ৰেছ পাতি কৰি আহি গৈছোঁ সুধগাই উলংগভাৱে ৰস দিম আমাৰ বিকাশ চব আমি গা ধুম আমাৰ খানা বনি আছে আমিতো বনাই আছোঁ আমাৰ এইটো কংকণ এইটো কংকণ আমাৰ বঢ়িয়া একদম চাইনিজভাৱে আমি গাটো ধুই লওঁ আমাৰ ধীৰাজে আৰু গকুলে নধয় ভিডিঅ' কৰিব গাছোৱা ধোৱা হৈ গ'ল আহি কেনে লাগিল ক আইতো খুবেই ভাল লাগিল ভাল লাগছে নে তুমি ক একদম মজা ধুনীয়া না তুমি গান উঠলা কে ঘৰত দিয়া আমি তোমাৰ ঘৰত দিয়া মই ঘৰত দি আছোঁ ইয়াতে দিছোঁ নদীৰ পানী ইমান ধুনীয়া নদীৰ পানী ত' গাইজ আমি ফটো চটো উঠি আহিলোঁ গোটাইকেইটাই উঠি এতিয়া ভাত উচিবলৈ ফোন কৰিছোঁ সিহঁতে ভাতকেইটা খাই আছোঁ তো চাই থাকক কি আছে যোগাৰ দে ভালে কৰ আমাৰ লাষ্ট অন্তিম মুহূৰ্ত খানা খাম এতিয়া বঢ়িয়া আচ্ছা বাঢ়ি দে গাইজ আমি ভাতৰ পাতত বহি গ'লোঁ চব আহি আছে ভাজি দিছে এইগিলা দিছে আমি চব চব গেছি আমি লাষ্টত খাই আছোঁ এতিয়া আমাৰ চাটনি আহিছে নেমু আহিছে ভাজি এই দালি আহি আছে আৰু আপোনালোকে চাই থাকক আৰু মাংস আহি আছে কিন্তু আমাৰ বিলানী হেমন্ত কলিতা গাহৰিটো খাই লওঁ তাৰপিছত আৰু আহি আছে বাচন ধুই আছোঁ এতিয়া চব বাচন ধুই আছোঁ ময়ো ধুই আছোঁ মই চব তোলৰ কাৰণে মোবাইলটো আনিব গ'লোঁ এতিয়া বাচনখন ধুই লওঁ ধুই লৈ কিনে লগ পাই আছোঁ তহঁতক বাচন ধুই কিন্তু বঢ়িয়া লাগিব এই দেখিছিনে কাষত ধুনীয়া ধুনীয়া পানী বৈ আছে ত' গাইজ আমাৰ চব হৈ গ'ল গাইছে হাতী মেৰে ষাঠি আজি আমি কৌবাৰীটো খানাটো খালোঁ চবৰে দিবি বঢ়িয়া লাগছি দা অনুভৱ কেনে যাবাতো আছে আৰু এওঁ কিন্তু দিলদাৰ মানুহ একদম আমি যিমান হেৰি পালোঁ আজি এওঁৰ দৰে ড্ৰাইভাৰ মই আজিকালি পোৱা নাছিলোঁ একদম খাল্লা খুল্লা এই ৰখ কেনে আছি একদম মজা কেনে আছি বঢ়িয়া পামেই ন তো ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু পাৰে যদি অকণমান লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ